নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে ভাল? আমি সকলোৱে বিচাৰোঁ আমাৰ এটা মৰমীয়া ৰিলেশ্যন থাকক, আমাৰ এটা ভাল পাৰ্চনেলিটি থাকক, যাতে আমি সকলোৰ লগত গৈ কথা পাতিব পাৰোঁ, সকলোৰ লগত গৈ মনৰ কথা শ্বেয়াৰ কৰিব পাৰোঁ। গতিকে আমাৰ এটা ভাল পাৰ্চনেলিটি অতিকে প্ৰয়োজন। ভাল পাৰ্চনেলিটিৰ প্ৰথমটো গুণ, আপুনি কিদৰে কথা পাতিছে, অৰ্থাৎ কমিউনিকেশ্যন স্কিল। আৰু 2 নম্বৰ পইণ্টটো আহিব আপোনাৰ কনফিডেঞ্চ, আপোনাৰ কিমান কনফিডেঞ্চ আছে। নাম্বাৰ 3 নম্বৰ পইণ্টটো হ'ব এট্ৰেকশ্যন অৰ ইমপ্ৰেছ, আপুনি কিদৰে এট্ৰেক্ট কৰিছে, কিদৰে ইমপ্ৰেছ কৰিব পাৰিছেনে, আপুনি ড্ৰেছিং চেন্স কেনেকুৱা কৰিছে, সেইটোৰ ওপৰত আপোনাৰ এট্ৰেক্ট আৰু ইমপ্ৰেশ্যনটো ওলাব। তাৰপিছত পইণ্ট আহিব আপোনাৰ ৰয়েল আৰু ক্লাছী, আপুনি ৰয়েল আৰু ক্লাছী দেখিছেনে। এটা ভাল পাৰ্চনেলিটি হ'বলৈ হ'লে সকলোৰ ওপৰত কাম কৰিব লাগিব, অকল এটা বা দুটা স্কিলৰ ওপৰত আপুনি কাম কৰিলে নহ'ব। গতিকে আপুনি সকলোৰ ওপৰত কাম কৰিব লাগিব। গতিকে এই পইণ্টকেইটাৰ ওপৰত নিজকে ডেভেলপ কৰক, আৰু যদি কেনেবাকৈ এই পইণ্টকেইটাৰ ডিটেইলছত লাগে, বডি লেংগুৱেজেই হওক, কমিউনিকেট স্কিলেই হওক, যদি শিকিব বিচাৰে তলত কমেণ্ট কৰিব, মই নিশ্চয় ভিডিঅ' বনাম। আৰু যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু যদি ভিডিঅ'টোৰ যদি কিবা পইণ্টৰ ওপৰত আপুনি ডিটেইলছ জানিব বিচাৰে কমেণ্ট কৰিব। ধন্যবাদ।